যি টেট পৰীক্ষা পাতিছিল তাত যিসকল উত্তীৰ্ণ হৈছে তেওঁলোকেহে পাৰিব এপ্লাই কৰিব, আনে নোৱাৰে। এতিয়া দেখা গ'ল যে অসমৰ যিখিনি ল'ৰা ছোৱালীয়ে CTET পাছ কৰি থৈছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে পতা টেটটো পাছ কৰি থৈছে, তেওঁলোকে এতিয়া এপ্লাই কৰিব নোৱাৰা হ'ল। কিন্তু তেওঁলোকেতো ভাবি আছিল যে সিদিনালৈকে যিহেতু সকলোকে এলাউ কৰিছে, গতিকে তেওঁলোকে এলাউ কৰিব। সকলেও জানে যে আমি নিযুক্তি প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিলোঁ। নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগে লগে এছামে উচ্চ ন্যায়ালয়ত তেখেতসকলে এটা গোচৰ দিলে যে যিহেতু 2012ৰ পিছত অন্য কোনো টেট পৰীক্ষা পতা হোৱা নাই ৰাজ্যত, গতিকে তেখেতসকলে ক'লে যে তেখেতসকলৰ অন্যান্য সকলো অৰ্হতা থকা স্বত্বেও একমাত্ৰ টেট পৰীক্ষা নপতাৰ কাৰণে তেখেতসকলে এই যিটো আমাৰ নিযুক্তি প্ৰক্ৰিয়া হয়, নিযুক্তি প্ৰক্ৰিয়াত তেখেতসকলে অংশগ্ৰহণ কৰিব নোৱাৰে। মান্যবৰ উচ্চ ন্যায়ালয়ে তেখেতসকলে এটা ৰায় দি ক'লে যে তেখেতসকলে যিটো আবেদন কৰিছিলে সেই আবেদনটোত যথেষ্ট যুক্তি আছে আৰু ৰাজ্য চৰকাৰক তেখেতসকলে নিৰ্দেশ দিলে যে ৰাজ্য চৰকাৰে টেট পৰীক্ষাটো পাতিব লাগে, যাতে এইসকল 2012 চনৰ পিছৰ যিসকল অৰ্হতা থকা প্ৰাৰ্থী তেখেতসকলে এটা সুযোগ পায়। কথাটো যুক্তি আছে আৰু সেইবাবে আমি টেট পৰীক্ষা পাতিবলৈ লৈছোঁ আৰু আশা কৰিছোঁ যে ছেপ্টেম্বৰৰ ভিতৰত আমি টেট পৰীক্ষাটোৰ যিটো প্ৰক্ৰিয়া সেইটো সম্পূৰ্ণ কৰিব পাৰিম। ইয়াৰ পিছত আমি নিযুক্তিকৰণৰ পিনে যাম। যিসকলে চেণ্ট্ৰেল টেট কৰিছে তেখেতসকলেও উপযুক্ত। টেট পৰীক্ষাটো কি? টেট পৰীক্ষা হৈছে এটা অৰ্হতাৰ পৰীক্ষা। আপুনি এজন শিক্ষক হ'বৰ কাৰণে আপোনাৰ অৰ্হতা আছেনে নাই সেইটো জুখি মাখি চোৱাৰহে এটা পৰীক্ষা। আৰু আপুনি এই পৰীক্ষাটো আপুনি পাছ কৰাৰ পিছত আপুনি এজন শিক্ষক হ'বলৈ কিয়নো এটা মাৰ্কিং দিয়া হয় আৰু সেই মাৰ্কিংটো চাই পেলাই আপুনি অৰ্হতাটো পায়। এটা আমাৰ যেনেকৈ কাট অফ পইণ্ট থাকে ঠিক তেনেকৈ এটা দিয়া হয় আৰু সেইটো পোৱাৰ পিছত তেখেতসকল টেট পৰীক্ষা উত্তীৰ্ণ বুলি ধৰা হয় আৰু তাৰপিছত তেওঁলোকে এটা অৰ্হতা লাভ কৰে এই বিভিন্ন নিযুক্তি প্ৰক্ৰিয়াত। এটা নিযুক্তি হৈ গ'ল হয়, আজি 25জন 30জন ষ্টুডেণ্টে টেটত পাইছে, তাক কাভাৰ আপ কৰাৰ কাৰণে ছেপ্টেম্বৰত আকৌ আমি নিযুক্তি কৰিম। যেতিয়াই নিযুক্তিৰ প্ৰক্ৰিয়াটো চলি থাকে তেতিয়া স্কুল কলেজত শিক্ষক থাকিব। নিযুক্তিৰ প্ৰক্ৰিয়াটো ৰখি গ'লে আমাৰ স্তব্ধ হৈ যায়। দুই এটা ডেকা ল'ৰা ছোৱালীয়ে নুবুজি হাইকোৰ্টত কেছ কৰি বিলম্ব কৰি থাকে। আমি চিফ জাষ্টিছ ডাঙৰীয়াৰ ওচৰত এফিডেভিট দিছোঁ যে আপুনিতো এনেকুৱা ক'তো এফিডেভিট পোৱা নাই যে MLA টকা খাই দুৰ্নীতি কৰিব খুজিছে, মন্ত্ৰীয়ে টকা খাই দুৰ্নীতি কৰিব খুজিছে। গতিকে আপোনালোকে শিক্ষক নিযুক্তিটোৰ স্বচ্ছতাৰ ওপৰত যিহেতু কোনেও প্ৰশ্ন সোধা নাই, আপোনালোকে নিযুক্তি বন্ধ নকৰিব। বাকী CTET পোৱা নাই, STET পোৱা নাই, সকলোৱে পাই যাব। আজি কৈছে যে মাদ্ৰাছা টেটৰ ষ্টুডেণ্টে পাব।